সত্যৰ মুখামুখি হ'বলৈ ভয় নকৰিবা। যি কাপুৰুষেও সত্যৰ মুখামুখি হ'ব নোৱাৰে। কোনোবাই তোমাক সহায় কৰিব নোৱাৰে, তুমি নিজেই নিজৰ সহায় লোৱা। আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা। নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত যোগ্যতা অৰ্জন কৰিব পাৰিবা। এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয়, তাৰ অৰ্থ এইটো নহয় যে তেওঁ এখন হাত বা এটা চকু বেছিকৈ আছে। তাৰ প্ৰকৃত কাৰণ হ'ল জ্ঞানৰ অনুশীলনৰ দ্বাৰাহে তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে। জীৱনটোক বুজি পাবলৈ হ'লে পিছলৈ ঘূৰি চাব লাগিব সঁচা, কিন্তু জীৱনৰ পথত আগুৱাই যাবলৈ হ'লে সদায় আগলৈহে দৃষ্টি ৰাখিব লাগিব। সুযোগবোৰ কঠিন কাৰ্যৰ ৰূপ ধৰিহে দেখা দিয়ে। তেতিয়াহে এলেহুৱা লোকে সুযোগ বৰকৈ হেৰুৱায়। আনে কিবা কৰিছেনে নাই সেই লৈ মূৰ গমোৱাতকৈ আমি নিজে কি কৰিছোঁ সেইটো ভবা বেছি প্ৰয়োজন। প্ৰত্যেকজন মানুহে নিজৰ কৰিবলগীয়া কাম কৰি গ'লেই সমাজ তথা দেশৰ সেৱা কৰা হ'ব।